Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. But since you left me alone, I've been high. वेलकम बैक टू ए न्यू भिडिओ राइज আজি আমি যাম বেলচৰ মন্দিৰ আপোনালোকক দেখাম ধুনীয়াকৈ বেলচৰ মন্দিৰৰ পৰিৱেশটো তো বলক এতিয়া আমি যাই থাকোঁ বলক বলক ৰ'দটো উল্টা বাগৰ পৰা কৰিছে ৰ'ব এটা কলা আহিল মানুহটো রাইজ আমি মোটামুটি বেলচৰ মন্দিৰ পাই গেলোঁ এতিয়া আপোনালোকক দেখাইছোঁ ভিতৰৰ পৰিৱেশটো গাড়ী চাড়ী পাৰ্কিং কৰিলে অলপ বাহিৰতে এই পালোঁ আৰু 100 মিটাৰমান আছে তো এতিয়া ভিতৰত সোমাই যাওঁ চাই থাকক আৰু ভিডিঅ'টো বঢ়িয়াকৈ দেখাই আছোঁ ভিতৰটো মানুহ কম থাকিলে ভালকৈ দেখা পাৰিম মানুহ বেছি হ'লে অলপ লাজ লাগিব কথা নাই মোবাইল চোবাইল ধৰি লৈছোঁ অলপ ঘড়ী ধৰি ল'লোঁ আমি সেই বলক এতিয়া আমি যেতিয়া সোমাই যাওঁ অলপ পৰিৱেশটো আপোনালোকক দেখাওক সুন্দৰ পৰিৱেশ এটা ভিতৰটোত বলক এতিয়া আমি ভিতৰত দি সোমাই যাওঁ যাই থাকোঁ তো আমি বৈলেশ্বৰ দেৱালৰ চহৰত আহি পালোঁ ৰাইজ এতিয়া আপোনালোকৰ কাৰণে পৰিৱেশটো দেখাম দুনিয়াৰ মানুহ গোটাই সোমবাৰ দুনিয়াৰ মানুহ হয় বুলি ভাবিছিলোঁ কিন্তু ৰবিবাৰেও নেৰাইছ তো এতিয়া চাওক ভিতৰত বোলে কেমেৰা এলাও নাই হ'লেও মনে মনে দুটামান ক্লিপ ল'ম ৰ'ব তো এইটো হ'ল বিষ্ণু মন্দিৰ বৈলেশ্বৰ দেৱালত থকা ৰাম মন্দিৰ নহয় আৰু বিষ্ণু মন্দিৰ অযোধ্যাৰ কথাই বেছি এতেকে সুধিম মই বেলচৰত আহি পেলাই তোমাৰ কমন চেঞ্চ নাই তোমাৰ এইটো হ'ল আমাৰ বিষ্ণু মন্দিৰ চব বিভাগৰ মন্দিৰ আছে ইয়াতে এইটো হ'ল 360 ভিউ ঘূৰি কিনে মাথা কিনাৰ দৰে কিবা ক নাখাওঁ বিল্লেশ্বৰ দেৱালত তাৰমানে আপোনালোকে আহিলে দেখা পাব ইয়াতে মোটামুটি গোটেইকেইটা বিধৰে মন্দিৰ আছে যেনে বিষ্ণু মন্দিৰ হওক বা আপোনালোকে জানিবই নলবাৰীখিনি যোনখিনি নলবাৰীৰ মানুহ নাজানে সেইখিনিৰ কাৰণে কৈ দিছোঁ মই আমাৰ বিখ্যাত 14টা আমলখি বাৰী আছে মন্দিৰৰ ভিতৰত সোমাই আহি কি লৈছিলোঁ ক'ৰ কি আনো আৰু লগত আৰু আহে আৰু লাখান তাৰচোন বল জুখি আছে এটা বেলেগকৈ আছে খালৰ পাৰত শিৱ মন্দিৰ এটা ধুনীয়াৰ মাছ আছে বৰ ধুনীয়া মন্দিৰ এই অকণমান আগতে মন্দিৰৰ হেৰিটো দেখাই দাও আমাৰ ভিতৰত গুটি আছে পুৰা ধুনীয়া এলা চাফা কৰিব লাগিব এলা পূজা কৰি চাফা হ'ব এৰে তলত আছে মন্দিৰটোৰ শিৱৰ লিংগটো মুখ্য আকৰ্ষণটো তলত আছে পানী খচুৱা বান্ধ দিব লাগিব
কামৰামান দিবি দেই চলিৰ ভৰ্তি দুৰে সমান কেজি হৈছে না কি হ'ল বেকাই থাকিল মোৰ কেমেৰা বেকাই থাকিল খাওক পাগলা আহিছ নাই এতিয়া সৰু চলি খেলা খেলিব পাৰে লুকা ভাগু খেলিব পাৰে এতিয়া ইফালৰ পৰা দেখা নাপায় চলি পেটটো নো মই একো নাই তো দেখিয়ে দিম গাৰু আছে নালগে গাৰুটো লেতেৰা লাৰু গাৰুটো লেতেৰা হৈ আছে নেদেখন লাৰু আনিছি চলি চাচোন এতিয়া বৰ্তমান ই অচল হৈ আছে 20 টাকা লাগে নাইলো এই হ'ল আমাৰ খালটো বিল্লেশ্বৰ দেৱালয়ৰ এইটো ডাঙৰ খাল আৰু ভিতৰত আৰু এটা আছে কলা হৈ আছে देखा देखा তো ৰাইজ আমাৰ মোটামুটি বিল্লেশ্বৰ দেৱালয় চ হ'ল আপোনালোকে আহিব একদম পূৰা শান্তি পাই যাব আহিলে থৌগা মন্দিৰ নলবাৰীত আছে একদম ফেমাছ মন্দিৰ আহি যাব চবে সকলোৱে জানে কিমান ডাঙৰকৈ দুৰ্গা পূজা হয় দুৰ্গা পূজাৰ টাইমত দুনিয়াৰ মানুহ হৈ আছে অজস্ৰ নৱমীৰ দিনা বলি হয় না বলিত তাৰমানে একদম ভয়ংকৰ এটা থিয়াৰিবা জেগা মানুহ হয় আহি আছে পূজা আপোনালোকে আহিব পাণ জপা দিব লগা হয় মানুহ নলবাৰীৰ এখন আৰু মানে আহিব লগা জেগা আৰু আহি যাব চবে চাই যাব আজি আৰু ভিডিঅ'টো আৰু বাকী আৰু জক লাগি নাৰখোৱা চেষ্টা কৰবা ইয়াতে চেষ্টা কৰি দিয়া শিৱ মন্দিৰ শিৱটোৰ লগত গতিকে যদি ভিডিঅ'টো ভাল লাগছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ইত্যাদিখিনি কৰি দিব ফালাফালি কৰি দিব পুৰা একদম এতিয়া কথাটো হ'ল যে মোৰ ভিডিঅ'ত অলপ ভিউজ চিউজ আনি দিওঁ আপোনালোকে বহুত ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক বহুত কষ্ট হয় কষ্ট নহয় দুখ লাগে যেতিয়া ভিউজটো নাহে মানে একদম কান্দা নলে যাওঁ 4 দিনৰ মূৰত যেতিয়া 80টা ভিউজ আহিব মৰি যোৱা আনবা আপোনালোকে অলপ শ্বেয়াৰ কৰি দিয়ক এনাই আৰু ফূৰ্তিতে শ্বেয়াৰ কৰি দিয়ক লগৰ ছোৱালীখিনিক দি দিয়ক বোলে ভিডিঅ'টো চাবি লাইক এটা কৰিবি অন্তত মনটো ভাল লাগিব বহুত ভাল লাগিব গতিকে দিয়ক নেক্সট ভিডিঅ'ত লগ পাম আৰু নলবাৰীত কি দেখাব লগা জেগা আছে আপোনালোকক দেখাম মই আজি এটা দেখালোঁ বিল্লেশ্বৰ দেৱালয় আগতেও বহুতৰ ভিডিঅ' আছে কিজানি হ'লেও মানে মই এটা ভিডিঅ' বনাই দিলোঁ মোৰো কণ্টেণ্ট নাই নলবাৰীত চ' ডাইৰেক্ট সঁচা কথা কওঁ মই একদম কণ্টেণ্ট নাই নেক্সট চাওঁ আৰু নলবাৰীত কি দেখাব লগা জেগা আছে তো চাই থাকক ভিডিঅ'টো নহয় ক'ৰবাত ফুৰিব যাম প্লেনটো ভাবি আছোঁ পাৰিলে যাওঁ শ্বিলং ছিকিম নহ'লে আপাৰ আছাম ৰাইড যাম এটা ৰাইড মানে এতিয়া ট্ৰেইনতে যাওঁ নে কিহত যাওঁ নাজানো ট্ৰিপ হ'ব ট্ৰেভেলিং হ'ব হ'লে এতিয়া চাই থাকিব চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব বাই বাই নতুন ভিডিঅ' এটাত লগ পাম গুড নাইট বাই বাই